নমস্কাৰ বন্ধুসকল, জব.আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম আৰক্ষীৰ তৰফৰ পৰা SLPRBত আহিছে এটা নটিচ। খুব ভাল খবৰ, যিসকলে APRৰ ৰানিং পাছ কৰি থৈছে, লগতে ৰিটন টেষ্টটো দিলে। বন্ধুসকল, নটিচটোত কি আছে মই কৈ দিছোঁ। যিসকল কেণ্ডিডেটে APR আৰু ফায়াৰ ইমাৰ্জেঞ্চি ৰানিং পাছ কৰি থৈছে আৰু ৰিটন এক্সামটো দি থৈছে, তেওঁলোকৰ বাবে ভাল খবৰ। ৰিটন টেষ্টৰ ৰিজাল্ট খুব সোনকালে দিব আৰু তেওঁলোকৰ নেক্সট ভাইভা আৰু অৰেল এক্সাম হ'ব। এই অৰেল এক্সামটোৰ কাৰণে আপোনালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকৰ এডমিট কাৰ্ড দিব আৰু সেই এডমিট কাৰ্ড আপোনালোকে SLPRBত ডাউনলোড কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।